Hello friends, welcome to our channel Shravan and Himakshi. আজি আমি এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। আজি আমাৰ টপিকটো হৈছে যে আমি আমাৰ পাৰ্টনাৰৰ লগত আইদাৰ আমাৰ ৰিলেশ্যনশ্বিপ বা বিয়া যিয়ে নহওক হাউ টু বি ছাকচেছফুল। আমাৰ ৰিলেশ্যনশ্বিপটো কেনেকৈ আমি হেল্ডি কৰিব পাৰোঁ, লং লাষ্টিং কৰিব পাৰোঁ আৰু যাতে আমি হেপিলি এটা ৰিলেশ্যনশ্বিপত থাকিব পাৰোঁ। গতিকে তাৰ কাৰণে আমাৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা আমি কেইটামান পইণ্টছ লৈছোঁ, আমি সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। আমাৰ প্ৰথম পইণ্টটো হ'ল যে আমাৰ যেতিয়াই যিকোনো সমস্যা নহওক কিয় জীৱনত আমি কেতিয়াও থাৰ্ড পাৰ্টিক ইনভলভ কৰিব নালাগে। আমাৰ যি সমস্যা হ'ব আমি আমাৰ নিজৰ মাজত শ্বেয়াৰ কৰিব লাগে। কি হ'ব যে থাৰ্ড পাৰ্টি আপোনাৰ প্ৰব্লেমটো বুজি নাপাব, চ' কি হ'ব কথাটো আপোনাৰ ছল্ভ হোৱাতকৈ বেছি বেয়ালৈ গুচি যোৱাৰ চান্স থাকে। চ' সেইকাৰণে আমি ভাবোঁ যে যিয়ে প্ৰব্লেম নহওক কিয় ফাৰ্ষ্ট আপোনালোক দুটাই ছল্ভ কৰিব আৰু কেতিয়াও বেলেগক ইনভলভ নকৰিব। আৰু ছেকেণ্ড পইণ্টটো হৈছে যে আপুনি সদায় ৰেচপেক্ট কৰিব ফেমিলি ভেলিউজ আৰু বেকগ্ৰাউণ্ড আপোনাৰ পাৰ্টনাৰজনৰ। তেওঁৰ ঘৰত যিখিনি ভেলিউজ তেওঁ শিকি আহিছে আৰু তেওঁ যিটো ঘৰৰ বেকগ্ৰাউণ্ড যিখিনি তেওঁৰ এথিক্স তেওঁ ফ'ল' কৰে সেই বস্তুটো ৰেচপেক্ট কৰিব আৰু সেইটো ভেলিউ দিব। নহ'লে কি হয়, মৰমখিনি কমি যায় মানুহৰ মাজত, কেয়াৰিংটো কমি যায় আৰু নিজকে মানে তেওঁলোকে ইগন'ৰ কৰা যেন ফিল কৰে। আল্টিমেটলি আপুনি আপোনাৰ পাৰ্টনাৰক ৰেচপেক্ট দিয়া হ'ব কাৰণ দুখন ঘৰে বেকগ্ৰাউণ্ড বেলেগ, আপব্ৰিঙিং বেলেগ হয়, গতিকে অলপ আপুনি ইফাল সিফাল হ'ব, মানুহৰ চবৰে একে নহয়, একেধৰণৰ, কিন্তু লাহে লাহে আপুনি এডজাষ্ট কৰিব পাৰিব। গতিকে আপুনি নেগলেক্ট নকৰিব সেইটো ক্ষেত্ৰত। আৰু এটা আমাৰ ইম্পৰ্টেণ্ট পইণ্ট হৈছে থাৰ্ড পইণ্ট, সেইটো হৈছে যে আমি ইফেক্টিভ কমিউনিকেশ্যন যিটো বস্তু দৰকাৰ হয়। আমাৰ কমিউনিকেশ্যন মানে কি, আমাৰ এজনে আনজনৰ লগত যিটো মনৰ ভাৱৰ আদান প্ৰদান কৰোঁ আমি, বিশেষকৈ আপোনাৰ লাইফ পাৰ্টনাৰৰ লগত সেইটো খুব বেছি মেটাৰ কৰে। যাতে আপুনি কি ক'ব খুজিছে, আপোনাৰ মনত কি আছে তেওঁ বুজাই ক'ব পাৰে। আমি কেতিয়াবা মনৰ ভিতৰতে আমাক কিছুমান কথা খুলিয়াই থাকে, আমি ক'ব নোৱাৰোঁ। গতিকে সেই বস্তুটো আপুনি চাব যে আপুনি কমিউনিকেট যাতে প্ৰপাৰলি কৰিব পাৰে, সেইটো আপোনালোকৰ নিজৰ মাজত কমফৰ্ট জোনটো আনি ল'ব। আৰু কমিউনিকেশ্যন যে অকল তেওঁৰ লগতে বুলি নহয়, তেওঁৰ ফ্ৰেণ্ড চাৰ্কল, তেওঁৰ ৰিলেটিভ হ'ব পাৰে, তেওঁৰ কলিগ হ'ব পাৰে, তেওঁলোকৰ লগতো যাতে আপুনি এটা ইফেক্টিভ কমিউনিকেশ্যন বজাই মেইনটেইন কৰি ৰাখিব পাৰে। কাৰণ তেতিয়া কি হয়, তেওঁ ভাল পাব লগত আপোনাৰ যিজন পাৰ্টনাৰজনে যে আপোনাৰ সেইটো স্মাৰ্টনেছটো আহিব, আপোনাৰ যে ফ্ৰেণ্ডলি বিহেভিয়াৰটো সেই বস্তুটো আপুনি মেইনটেইন কৰিব। বা কাৰোবাক দেখিলে যদি আপুনি তেওঁৰ লগৰ কোনোবাজনক দেখিলে যদি আঁতৰি গুচি যায়, এই গৈ কথা পাতিলে, সেই বস্তুটো বেয়া। মানে আপুনি কমিউনিকেশ্যনটো নিজৰ আপুনিও লগত থাকিব। তাৰ পিছৰ পইণ্টটো হৈছে যে আপুনি যিটো এটা ডিচিশ্যন, লাইফৰ কিছুমান ডিচিশ্যন থাকে, আপোনাৰ লাইফৰ যিকোনো এটা ডিচিশ্যন হ'লে সদায় পাৰ্টনাৰক আগতীয়াকৈ আপুনি জনাব বা তেওঁৰ ডিচিশ্যনটো আপুনি সুধি ল'ব। আপুনি যদি বা নতুনকৈ এখন গাড়ীয়ে কিনিব লৈছে, নতুনকৈ ঘৰ এটা কিনিব লৈছে, তেওঁক সুধিব তেওঁক কি মডেল পচন্দ হয়, কি কালাৰ পচন্দ হয়। তেতিয়া কি হ'ব, মানে তেওঁ ফিল কৰিব যে মোক ভেলু দিছে, মোক ইম্পৰ্টেঞ্চ দিছে। সেইটোৱে কি হ'ব, আপোনালোকৰ ৰিলেশ্যনশ্বিপটো মোৰ ষ্ট্ৰংহে কৰিব। হয়, সেইটো সদায় আপোনালোকে শ্বেয়াৰ কৰিব। যিকোনো সৰুৰ পৰা সৰু, ডাঙৰ পৰা ডাঙৰ যিকোনো ডিচিশ্যনটো সদায় দুজনৰ মাজত শ্বেয়াৰ কৰি ল'ব। তাৰপিছৰ এটা পইণ্ট হৈছে, সেইটো হৈছে আপুনি সদায় কথা ক'বলৈ চান্স দিব লগৰজনক, আৰু আপুনি কমকৈ ক'ব আৰু তেওঁক ক'বলৈ দিব আৰু আপুনি শুনিব। তেতিয়া কি হয়, আপুনি তেওঁক যিকোনো এজন মানুহে বিচাৰে যে আমাৰ কথাখিনি আনে শুনক, কিন্তু আমাৰ সেই ধৈৰ্যটো কম থাকে যে আমি লোকৰ কথাটো শুনিবলৈ আমি নিজে বেছিকৈ ক'বলৈ খোজোঁ। গতিকে আপুনি কিন্তু লাইফ পাৰ্টনাৰ ক্ষেত্ৰত সেইটো কৰিলে নহ'ব। কি হয়, বেলেগৰ লগত হয়তো আপুনি কৰিব পাৰে তেনেকুৱা, কিন্তু লাইফ পাৰ্টনাৰ ক্ষেত্ৰত আপুনি তেওঁৰ মনৰ কথাখিনি বুজিবলৈ হ'লে, তেওঁ কি প্ৰব্লেম পাইছে, কি হৈছে, আপোনাৰ লগত আহি নতুনকৈ বিয়া হৈ পেলাই এডজাষ্ট হ'ব পাৰিছেনে নাই, বা তেওঁৰ কিবা পাৰ্চনেল প্ৰব্লেমেই আছেনে, সেই কথাখিনিৰ কাৰণে কি হয়, তেওঁৰ কথাখিনি আপুনি শুনিব লাগিব, সময় দিব। গতিকে সেই বস্তুটো আপোনালোকে মন কৰিব। আৰু এটা পইণ্ট হৈছে আমাৰ ইম্পৰ্টেণ্ট, এইটো হৈছে যে আপুনি কেতিয়াবা আমাৰ লগৰ এজনে, পাৰ্টনাৰ এজনে কি হয়, কিছুমান হেবিট থাকে যিটো সলনি কৰিবলৈ অলপ দিগদাৰ। তো আপুনি কি কৰিব, সেই হেবিটটোৰ লগত আপুনি নিজকে এডজাষ্ট কৰি লৈ ল'ব। যেনে কিছুমান আপোনাৰ হেবিট থাকে, কোনোবাই হয়তো ৰাস্তাত দেখিলে চিঞৰি পেলাই কথা পাতিলে কাৰোবাৰ লগত, বা পাব্লিকত হাঁহি, আপুনি খঙত কিবা এটা কথা কৈছে, আপোনাৰ পাৰ্টনাৰজনে লগালগ হাঁহি দিলে, তেতিয়া মানে কি কৰিব, সেইবিলাক লৈ মানে কাজিয়া পেচাল কৰাতকৈ সেইবিলাক হেবিট আপুনি এডাপ্ট কৰি ল'ব। তেতিয়া কি হ'ব, আপোনাৰ ৰিলেশ্যনশ্বিপটোত একো এফেক্ট নকৰে আৰু বৰং ভালহে হ'ব। সৰু সুৰা কিছুমান বস্তু যিটো পাই কোনো হেম্পাৰ নহয় ৰিলেশ্যনশ্বিপ, সেইকেইটা বস্তু আপুনি এডজাষ্ট কৰি ল'ব, যিহেতু তাত একো নিগেটিভ ইম্পেক্ট নকৰে। আৰু যিমান যি কেতিয়াবা বেয়া হ'লেও, খং উঠিলেও, আপুনি এটা ৰিলেশ্যনশ্বিপ এটা খতম কৰি দিয়া কথা ফটকৈ ডিচিশ্যন নল'ব। আজিকালি মানুহৰ ধৈৰ্যটো কমি গৈছে। আপুনি যদি ৰিলেশ্যনশ্বিপ এটা শেষ কৰা আপুনি 10টা কাৰণ বিচাৰি পায়, আপুনি এইটোও চাব যে আপোনালোকে যেতিয়া এটা সম্পৰ্ক ষ্টাৰ্ট কৰাতে কি আছিলে, সেই মেমৰিজৰ কথা ভাবিব, সেই মেমৰিজখিনিৰ কথা ভাবি থাকিব, ভাল লগা সময় যিখিনি আছিলে সেইখিনি কথা মনলৈ আনিব। আৰু এটা আপোনাৰ ইম্পৰ্টেণ্ট পইণ্ট এইখিনিতে কওঁ,
যে আমি এটা বস্তু একচেপ্ট কৰিব লাগিব যে মানুহৰ খং উঠিব পাৰে আৰু মানুহৰ মুড চেঞ্জ হ'ব পাৰে সদায় মানুহৰ মুড একে নাথাকে সদায় আপোনাৰ লগত আপোনাৰ পাৰ্টনাৰ জলি মুডত নাথাকিবও পাৰে কেতিয়াবা তেওঁৰো খং উঠিব পাৰে কেতিয়াবা মোৰো খং উঠিব পাৰে চ' ইজনে সিজনক যেতিয়া খং উঠে ইজনৰ খং উঠিলে আনজনে সদায় কুল থাকিব লাগে একেলগে দুইটা খং ৰিয়েক্ট কৰিলে কি হ'ব আল্টিমেটলি কাজিয়া সৃষ্টি হ'ব এইটো আৰু বেয়ালে গৈ থাকিব কাৰণ মানুহৰ যেতিয়া আপুনি এইবিলাক ক্ষেত্ৰত খং উঠিলেও ইগোত লৈ পেলাই নকৰিব ইগোটো বহুত বেয়া যে এওঁৰ লগত কাজিয়া হ'লেও এওঁৰ লগতে মই থাকিব লাগিব মোৰ লাইফ অন্য গতিকে তেওঁৰ লগত যাতে বহুত বেয়ালে কাজিয়াটো নাযায় আৰু যি অতি খঙাল জোখতকৈ বেছি খং আছে যিসকল ব্যক্তিয়ে তেওঁলোকে খং কমাবৰ কাৰণে বহুত উপায় আছে আপোনালোকে ইউটিউবত চাব গুগলত চাব যোগা মেডিটেশ্যন কৰি আপোনালোকে সেইটোৰ ওপৰত আপোনালোকে চেষ্টা কৰিব পাৰে নিজৰ খংটো কমাব পৰাপক্ষত নিজৰ খংটো আপুনি কমকৈ ৰাখিব কমাই ৰাখিব তেতিয়া আপোনালোকৰ সম্পৰ্কটো সুন্দৰ হৈ থাকিব আৰু এটা আমি ইম্পৰ্টেণ্ট পইণ্ট কওঁ যে আপুনি সদায় তেওঁৰ হৈ পেলাই আপোনাৰ পাৰ্টনাৰজনৰ হৈ পেলাই ষ্টেণ্ড ল'ব লাগিব সেইটো বহুত ইম্পৰ্টেণ্ট কোনোবা পাব্লিক প্লেচতে আপুনি আছে বা ঘৰৰ কোনোবা পৰিয়ালৰ মানুহৰ ৰিলেটিভৰ মানুহৰ লগতে কিবা এটা কম্পেয়াৰ কৰিব পাৰে বা কিবা এটা পটককৈ আপোনাৰ পাৰ্টনাৰক কৈ দিব পাৰে আপুনি সদায় সেইটো ছাপৰ্টটো দিব ৱাইফক পাৰ্টনাৰক ছাপৰ্টটো দিব ৱাইফ বুলি নহয় আপোনাৰ হাজবেণ্ডৰ একেটা কথাই যে আপোনাৰ পাৰ্টনাৰজনক লৈ পেলাই আপুনি ছাপৰ্ট কৰিব যে যিকোনো ক্ষেত্ৰতে কি হয় কেতিয়াবা আমাৰ কোনোবাই ধেমালকৈ হ'লেও কিবা এটা কথা কৈ দিলে যিটো কথাটো মানে আপোনাৰ তেওঁৰ এগেইনষ্টত গাত লাগিব পাৰে তেতিয়া কি হয় তেওঁ সেইখিনি সময়ত তেওঁ যেতিয়া অকলশৰীয়া অনুভৱ কৰিব পাৰে যে তেওঁ মনতে ভাবি থাকিব যে মোৰ হাজবেণ্ড বা ৱাইফে এই ক্ষেত্ৰত যদি মাত মাতিলে হয় মোৰ হৈ যদি মাতিলে হয় সেইটো এক্সপেক্ট কৰে সেইটো মানুহৰ নেচাৰেল টেণ্ডেঞ্চি যে মোৰ হৈ কোনোবাই কওক আপুনি যেতিয়া কাৰোবাৰ লগত কিবা এটা কথা তৰ্কও কৰে বা কিবা কথা ফাটাৰ কৰে আপুনি সদায় এক্সপেক্ট কৰে যে মোৰ হৈ কোনোবা এজনে কওকচোন তেতিয়া আমাৰ ভাল লাগে আপুনি কাজিয়া কৰিবলৈ নাযাব কিন্তু তেওঁৰ হৈ ষ্টেণ্ড ল'ব যাতে আপোনালোকৰ মাজত কোনো থাৰ্ড পাৰ্টিয়ে কমেণ্ট কৰিব নোৱাৰে আপোনালোকৰ ৰিলেশ্যনশ্বিপটো তেতিয়া ফিউচাৰ আপোনালোকৰ মানে মাত মাতিবলৈ কোনো সুবিধা নাপাব আৰু আপোনালোকৰ ৰিলেশ্যনশ্বিপটো বেছি ষ্ট্ৰং হ'ব আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট যে সকলো মানুহৰ কিবা নহয় কিবা এটা শ্বৰ্ট কামিং থাকেই কাৰোবাৰ হয়তো আপুনি ধৰি লওক আপুনি নিজকে ড্ৰেছত কেৰি কৰি নিব পাৰে হয়তো আপোনাৰ পাৰ্টনাৰজনে তেনেকুৱা নহয় বা আপুনি আউটস্পোকেন আপুনি হৈছে এক্সট্ৰভাৰ্ট তেওঁ হৈছে ইণ্ট্ৰভাৰ্ট আপুনি নিজে হয়তো ভাবি উলিয়াইছে যে তেওঁ কিছুমান শ্বৰ্ট কামিং আছে যিটো বেলেগে নেদেখিব পাৰে বা আপুনিয়ে ভাবিছে তেতিয়া কি হয় কিছুমান শ্বৰ্ট কামিংছত আপুনি ইগন'ৰ কৰিব কি হয় যে মানুহটোৰ মনটো যদি ভাল হয় আপুনি সদায় ইনাৰ বিউটিটো চাব আউটাৰটো নাচাব আৰু চেহেৰাটো ধুনীয়া চাই পেলাই বেলেগৰ লগত কম্পেয়াৰ নকৰিব যে আমুকে এনেকৈ ধুনীয়াকৈ চব মানুহ ইউনিক যে তুমি এনেকৈ কিয় কাপোৰ পিন্ধা বেলেগে এনেকৈ পিন্ধিছে সেইটো ইউনিক আৰু এটা এণ্ড অফ দ্য লাইফ আপোনাৰ যেতিয়া বুঢ়া হ'ব তেতিয়া চাব যে কোনো চেহেৰাৰ আপোনাৰ মেটাৰ নকৰে আপোনাৰ ওচৰত আপোনাৰ লাইফ পাৰ্টনাৰহে থাকিব তেতিয়া আপোনাৰ ধুনীয়া চেহেৰাটো নাথাকে মানুহৰ ধুনীয়া মনটোহে সদায় লগত থাকিব চেহেৰা আপোনাৰ বয়সৰ লগে লগে ফেড এডিট হৈ যাব নাইকিয়া হৈ যাব কিন্তু ধুনীয়া মনটো আপোনাৰ লগত থাকিব আপুনি জীয়াই থকাৰ লগে আপোনাৰ মনটো সদায় ধুনীয়া আৰু সতেজ হৈ থাকিব সদায় আপোনাৰ লগত থাকিব গতিকে সেই বস্তুটো আপোনালোকে সদায় চাব আৰু আপুনি এজন পাৰ্টনাৰৰ প্ৰাইভেচিটো সেইটো সদায় আপুনি মেইনটেইন কৰিব দিব যে কেতিয়াবা তেওঁ ফ্ৰেণ্ডছৰ লগত মুভি চাব যাব পাৰে ওলাই যাব পাৰে তেওঁ নিজৰ ফেমিলিকো কেতিয়াবা টাইম দিব পাৰে সেইবিলাকত কেতিয়াও আপুনি বাধা নিদিব তেওঁৰ কিছুমান প্ৰাইভেট স্পেচ আছে সেইখিনি তেওঁক মেইনটেইন কৰিব দিব সেইখিনিত আপুনি আজিকালি হাজবেণ্ড ৱাইফ দুজনে ৱৰ্কিং হয় প্ৰায় বা এজনো ৱৰ্কিং হ'লেও তেওঁলোকৰ কলিগছৰ লগত থাকিব যে বেলেগ বেলেগ আপোনাৰ অপজিট জেণ্ডাৰৰ লগতো কাম কৰিব সেইটো লৈ আপোনালোকে কিছুমানৰ থাকে যে মনত এটা সন্দেহ থাকে এনেকুৱা ধৰণৰবোৰ নকৰিব তাৰ পৰা কি হয় ৰিলেশ্যনশ্বিপটো বেয়া হৈ গৈ থাকে সন্দেহটো কেতিয়াও নানিব সদায় বিশ্বাস ৰাখিব আপোনাৰ পাৰ্টনাৰৰ ওপৰত কাৰণ ইকুৱেলি আজিকালি সকলো কোৱালিফাইড এডুকেটেড হৈ গৈছে ছোৱালীও চাকৰি কৰে ল'ৰাও চাকৰি কৰে গতিকে সেইটো হিচাপত যদি এজনেও চাকৰি কৰে তেতিয়া সেইটো নকৰিব আৰু নিজৰ ফেমিলিৰ কাৰণে টাইম দিবলৈ দিব ৰিলেটিভছৰ লগত দিব ফ্ৰেণ্ডছৰ লগত দিব কাৰণ আমাক বাদ দিও তেওঁলোকৰ আৰু এখন পৃথিৱী আছে যে মোৰ লগত বিয়া হ'ল বুলি যে মোৰ লগতে থাকিব লাগিব সদায় মোৰ বাহিৰে বেলেগৰ ফোনত কথা পাতিলেও কাৰ লগত পাতিছা এনেকুৱা ভাবিব নকৰিব সেইটোকে কি হয় মানুহৰ মনৰ ভিতৰত এটা ডিপ্ৰেশ্যন আহিব সেই ডিপ্ৰেশ্যনটো আহিবলৈ নিদিব তেওঁক নিজকো সময় দিব দিয়ক তেওঁ কি ভাল পায় সেইখিনি কাম কৰিব দিয়ক আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট কওঁ এইখিনিতে সেইটো হৈছে যে আমি একেলগে সকলোৱে চাকৰি কৰি পেলাই টকা ঘটি আছে টকাটো চবকে লাগে জীৱনত সম্পত্তি আহৰণ কৰি আছে কিন্তু মেইন কথাটো হৈছে যে আপুনি টকা ঘটাৰ মাজত যাতে আপোনালোকৰ সম্পৰ্কটো ফাট নেমেলি নাযায় যে আপুনি পইচাৰ পিছত দৌৰোতে যাতে আপোনাৰ পাৰ্টনাৰক টাইম দিবলৈ পাহৰিব আপোনাৰ সম্পৰ্কটো শেষ হৈ গ'ল যদি আপোনাৰ ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালী মাক দেউতাকৰ মৰম নাপালে বা ৱাইফে হাজবেণ্ডে ৱাইফৰ লগ নাপালে তাৰ সময়ত তেতিয়া কি হয় আপুনি সেই বস্তুটো চাব যে লাগিলে একেলগে দুখীয়া হৈয়ে জীয়াই থাকিব কিন্তু ধনী হৈ পেলাই ছেপাৰেটকৈ থাকি মানুহৰ জীৱনটোত কোনো আপুনি আনন্দ নাপায় সেই বস্তুটো চাব বিশেষকৈ আপুনি ফেমিলিটোৱে বহুত চাফাৰ কৰে আপোনালোকৰ যদি ডিপেণ্ডেণ্ট ল'ৰা ছোৱালী আছে তেওঁলোকে চাফাৰ কৰিব আপুনি যিমান বিজি নহওক কিয় সপ্তাহত এদিন আপুনি আপোনাৰ ফেমিলিক ভালকৈ টাইম দিয়ক
আৰু Sunday outing এনেকুৱা মানে এক্সাম্পল কৈছোঁ এক্সাম্পল তেনেকুৱা কিছুমান আপুনি সেই বস্তুটো টাইম দিব আৰু এটা পইণ্ট আমাৰ ইম্পৰ্টেণ্ট হৈছে যে আপুনি কেতিয়াও বেলেগৰ লগত কম্পেয়াৰ কৰি নিজৰ সম্পৰ্কটোৰ লগত নকৰিব মানে এতিয়া আপুনি চাওক আমাৰ ছ'চাইটিত বহুত মানুহ আছে আমি ছ'চিয়েল মিডিয়া ইউজ কৰোঁ কিবা কৰোঁ আমি ডেইলি ফটো দেখি থাকোঁ কোনোবাই ঘৰ ছ'চিয়েল মিডিয়াৰ লগত নিজৰ লাইফটো কম্পেয়াৰ নকৰিব ছ'চিয়েল মিডিয়া এখন এটা ফেক ৱৰ্ল্ড তাত আপুনি যিটো এটা মানুহে ঘৰত কান্দিও থাকিব পাৰে কিন্তু সি তাত হাঁহি থকাই দেখুৱাব যাতে চবৰ আগত যাতে সি লাজ নাপায় মানুহে সেই বস্তুটো বিচাৰে গতিকে ছ'চিয়েল মিডিয়াক চব বস্তু একচেপ্ট নকৰিব আৰু কম্পেয়াৰ নকৰিব কোনোবাই গাড়ী এখন কিনা দেখিলে কোনোবাই ঘৰ এটা কিনা দেখিলে মাটি কিনিলে কোনোবাই বোলে বাহিৰত ফুৰিবলৈ গ'ল তাত নিজৰ পাৰ্টনাৰজনক প্ৰেছাৰাইজ নকৰিব যে মোকো লাগে মোকো কৰিব লাগে আমুকে কৰিছে কাৰণ তেওঁ সেই চিটুৱেশ্যনটো তেওঁ নোৱাৰিব পাৰে ফাইনেন্সিয়েলি নোৱাৰিব পাৰে পিছত পাৰিব বা তেওঁ হয়তো ৱৰ্ক লাইফ ইমানেই বিজি চিডিউল থাকে কেতিয়াবা প্ৰাইভেট চাকৰি কৰা মানুহখিনিতো বহুত ৱৰ্ক লাইফটো বহুত বিজি গতিকে তেওঁলোকে সেইটো নোৱাৰে গতিকে সেইটো কি হয় মানুহৰ এই বস্তুটো চাব যে প্ৰেছাৰাইজ কৰিব নকৰিব যে ডিমাণ্ডিং নহ'ব বেলেগৰ লগত কম্পেয়াৰ কৰি আপোনাৰ ৰিলেশ্যনশ্বিপটো বেয়া নকৰিব আৰু এটা পইণ্ট হৈছে যে আপোনালোকে ডিছএগ্ৰী কৰিবলগীয়া হ'ব পাৰে কেতিয়াবা ডিছএগ্ৰী কৰিলেও এইটো চাব যে ডিছএগ্ৰী কৰিলেও আমি যাতে পলাইটলি ডিছএগ্ৰী কৰোঁ আমি এটা বস্তু ন' কোৱাৰ বহুত ৱে আছে খং উঠিব লাগে নাই নহ'ব তেনেকৈ নহয় আপুনি চাব যে তেওঁক কিবা এটা বস্তু আপুনি যাবলৈ দিব খোজা নাই কিবা এটা কৰিবলৈ দিব খোজা নাই তেতিয়া আপুনি সেই বস্তুটো তেওঁক ডিছএগ্ৰী কৰে কিছুমান ৱে উলিয়াই ল'ব সেইটো পলাইটলি ক'ব ভালকৈ ক'ব যাতে তেওঁ কথাটো ভালকৈ বুজি পায় সেইটো পজিটিভলি লয় আৰু এটা মই লাষ্টত ইম্পৰ্টেণ্ট পইণ্ট কওঁ আমাৰ যে হেল্থ ইজ ৱেল্থ হেল্থটো আমাৰ বহুত ইম্পৰ্টেণ্ট আপুনি চব ফালৰ পৰা চব মেইনটেইন কৰি আছে কিন্তু আজিকালি আমাৰ লাইফষ্টাইল ফুড হেবিট এনেকুৱা হৈ গৈছে যে আমাৰ কম বয়সতে লাইফষ্টাইল চেঞ্জেছ কিছুমান সৰু সুৰা অসুখ আহি যায় দেহত গতিকে সেই বস্তুটো আপোনালোকে চাব যে হেল্থটোহে মেইন বস্তু আৰু যদি আপোনাৰ সম্পত্তি হেৰাই কিবা এটা হেৰাই স্বাস্থ্য হেৰালে কি বহুত হেৰাই এনেকুৱা কথা আছে চৰিত্ৰ হেৰালেতো সকলো হেৰাইটো কথা আছে কিন্তু স্বাস্থ্যটো নহ'লে আপুনি একো এনজয় কৰিব নাই আপুনি পইচা ঘটিলে আপুনি ঘৰ সম্পত্তি কৰিলে চব কৰিলে যে লাষ্টত বোলে আপুনি ৰোগীয়া হৈ গ'ল গতিকে আপুনি সদায় এক্সাৰচাইজ আপোনাৰ পাৰ্টনাৰৰ হেল্থটো সদায় আপুনি কেয়াৰ ল'ব ইজনৰ কেয়াৰটো ল'ব নিজে ল'ব নোৱাৰিব পাৰে গতিকে আপোনাৰ সেইটো দায়িত্ব যে আপোনাৰ পাৰ্টনাৰজনৰ হেল্থৰ দায়িত্বটো আপুনি ল'ব লাগিব চাব লাগিব গতিকে সেইকেইটা পইণ্ট আছিলে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছিলে যিটো তুমি ক'ব পৰা বিয়াৰ পিছত মানে মেইনলি বিয়াৰ পিছত যিবিলাক মানে মানুহে ফেচ কৰে আৰু ছোৱালীবিলাকে বেছি ফেচ কৰে যে সোধে আৰু যে ৱেন ইউ আৰ গোইং টু হেভ কিডছ চ' সেইবিলাক ইগন'ৰ কৰিব আপোনালোকৰ এই দুইজনৰ ডিচিশ্যন আৰু সেইটো কেতিয়া হয় সেইটোলৈ আপুনি ডিপ্ৰেশ্যনত নাযাব সেইটোৱে হয়তো মেণ্টেলি বহুতে মানে প্ৰেছাৰ দিয়ে যে সুধিব পাৰে যে কেতিয়া হ'ব কি হ'ব চ' সেইটো আপোনালোকৰ কমপ্লিট নিজা কথা সেইবিলাক কথালৈ কাজিয়া নকৰিব সেইবিলাক কথালৈ নিজে মেণ্টেল ডিপ্ৰেশ্যন নল'ব আজি আমি এইকেইটা পইণ্টে আমাৰ ক'লোঁ আমাৰ নিজৰ প্ৰেক্টিকেল লাইফৰ পৰা আমি ভাবি আমি পাইছিলোঁ কেইটামান পইণ্ট যে আমি কেতিয়াবা ডিছকাছ কৰোঁ ফ্ৰী টাইম পালোঁ সেইমতে কৈ প্লেনিং ক'লোঁ যে আমি এটা ভ্লগত এই বস্তুকেইটা ভ্লগ ক'ম যে আমাৰ এইখিনি অকল আমাৰ সমস্যা নহয় চব কাপলছৰে এটা মেৰিড কাপলৰ এটা কিছুমান প্ৰব্লেম ফেচ কৰিব পাৰে গতিকে তেওঁলোকে কেনেকৈ টেকল কৰে কেতিয়াবা মানুহ ৱে এটা বিচাৰি নাপায় যে মই কি কৰিম সেইটো সময় গতিকে সেইটো কাৰণে সহায় হ'ব বুলি আমি বনালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ